ৰাজ্যৰ চৰকাৰে কোটা দিব, সেয়া বেলেগ কথা। কিন্তু আকৌ মই কম যে আজমলৰ কোচিং চেণ্টাৰত পঢ়া ল'ৰা ছোৱালীয়ে কোটা দি মেডিকেল চিট পোৱা নাই, তেওঁলোকে প্ৰতিযোগিতা কৰি মেডিকেল চিট পাইছে। আমাৰ অসমৰ হোজাই আমি ৰাজনৈতিকভাৱে ভাল পাওঁ বেয়া পাওঁ বেলেগ কথা। আজমল ডাঙৰীয়াই এটা কোচিং চেণ্টাৰ আৰম্ভ কৰে আৰু সেই কোচিং চেণ্টাৰটোৰ পৰা বছৰি সংখ্যালঘু সম্প্ৰদায়ৰ 100 জন ল'ৰা ছোৱালীক ডক্তৰ হিচাপে নিৰ্মাণ কৰা হয়। যদি অসমৰ লগত মাটি পানীৰ লগত সম্পৰ্ক নথকা এজন মানুহে অসমলৈ বা পৰিয়াল ইয়ালৈ আহি তেওঁলোকে অসমৰ 100টা চিট সংখ্যালঘু লোকক দিবৰ কাৰণে কাম কৰিব পাৰে, তেনেহলে আমি চুতীয়া আহোম মৰাণ মটক কলিতা আমি কিয় এই কাম কৰিব নোৱাৰো? নিশ্চিতভাৱে এই 5 বছৰত মই এনে এখন সমাজ বিচাৰিম যোনে পুৰণা সংস্কৃতিৰ কথা কব কিন্তু তাক নতুন যোগ কৰিব। অকল আমাৰ পিতৃপুৰুষৰ গৌৰৱৰ কথা কলে আমাৰ দায়িত্ব পাৰ হৈ নাযায়। দেউতা বা মোৰ যদি ককাই এটা ব্যৱসায় নিৰ্মাণ কৰিছিল, তাক ডাঙৰ কৰিব পৰাটোহে হৈছে কৃতিত্বৰ কথা। তাক সৰি আমি থাকিম কিন্তু নিজে সকলো বিক্ৰী কৰি ভাড়া ঘৰত সোমাই যাম, তেতিয়া এই জাতিটো কেতিয়াও আগবাঢ়িব নোৱাৰে। আপোনালোকে দেখিব যে কিছুমান ল'ৰা ছোৱালী আছে দেউতাক মাকৰ পৰা লাভ কৰা সম্পত্তি 4 গুণ ডাঙৰ কৰে, আৰু কিছুমান ল'ৰা ছোৱালী আছে দেউতাক মাকৰ সম্পত্তি বিক্ৰী কৰি ভাড়া ঘৰত আহি সোমাই থাকে। আমি বিচাৰিব লাগিব যে আমি কাক আদৰ্শ হিচাপে লম। যদি সেই দিনত যদি ইমান নতুন নতুন কাৰিকৰী বিদ্যাৰ চুতীয়াসকল অধিকাৰী হ'ব পাৰিছিল, আজিও নিশ্চয় চুতীয়াসকলে IIT পাছ কৰা 10 জন অভিযন্তা প্ৰতি বছৰত নিৰ্মাণ কৰিব পাৰিব। আজিও নিশ্চয় 10 জন মেডিকেলত পাছ কৰা মেডিকেল পঢ়া ল'ৰা ছোৱালী নিৰ্মাণ কৰিব পাৰিব। ৰাজ্যৰ চৰকাৰে কোটা দিব, সেয়া বেলেগ কথা। কিন্তু আকৌ মই কম যে আজমলৰ কোচিং চেণ্টাৰত পঢ়া ল'ৰা ছোৱালীয়ে কোটা দি মেডিকেল চিট পোৱা নাই, তেওঁলোকে প্ৰতিযোগিতা কৰি মেডিকেল চিট পাইছে। আৰু মই ভাবো যে আমাৰো এই প্ৰজন্ম প্ৰতিযোগিতাৰ বাবে আমিও সাজু আছো, কিন্তু আমি সৰুৰে পৰা তেওঁলোকক ৰেডি কৰিব লাগিব, মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব। ক্লাছ 8ৰ পৰা তেওঁলোকক পঢ়ুৱাৰ এটা তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ বীজ ৰোপণ কৰি 8ৰ পৰা পঢ়ুৱালেহে ক্লাছ 12ত পাছ কৰি মেডিকেল পঢ়িব পাৰিব, ডিগ্ৰী পাছ কৰি প্ৰশাসনিক সেৱাৰ বিষয়া হ'ব পাৰিব। আন্দোলনমুখী মানসিকতাৰ কাৰণে আজি আমি অসমৰ প্ৰজন্মসমূহে আমি জাতিবিলাকে লাহে লাহে আমি শিক্ষাৰ দিশখনত পিছুৱাই গৈছো, চাকৰিৰ দিশখনত পিছুৱাই গৈছো। আৰু যিসকলে একো আন্দোলন নকৰে তেওঁলোকে 350 মেডিকেল চিট প্ৰত্যেক বছৰে পায়। অসমত আটাইতকৈ কোনে আন্দোলন নকৰে? সংখ্যালঘুসকলে আন্দোলন নকৰে। আৰু আজি অসমৰ 1500 মেডিকেল চিটৰ 400 মেডিকেল চিট তেওঁলোকে পায়। কাৰণ আমাৰ আধা সময় আন্দোলনত যায়, আমাৰ আধা সময় আন কামত যায়, আমাক দেখি আমাৰ নতুন চামেও তাক কৰিব আৰম্ভ কৰে। সেইকাৰণে আমি সুপাৰ 50ৰ দৰে সন্মিলনীৰ পৰা যি পইচা পাওঁ সেই পইচাৰে চুতীয়া ছাত্ৰ সন্থাই সুপাৰ 50ৰ দৰে অনুষ্ঠান গঢ় দিয়ক, আমিও সহযোগিতা কৰিম বোলে নহয়। চুতীয়া জাতিয়ে প্ৰতিজ্ঞা কৰিছে যে প্ৰতি বছৰে 50 জন ডক্তৰ আমি নিৰ্মাণ কৰিম। এনে সংকল্পৰ বীজ আমি ৰোপণ কৰিব লাগিব। মই যোৱা 10টা বছৰৰ অভিজ্ঞতা কৈছো যে আমি আন্দোলন কৰোতে বাকী কামখিনি আমি নিৰ্দিষ্ট মানুহবিলাকে লাহে আমাৰ পৰা লৈ গৈ আছে। এইবাৰ যেতিয়া মেডিকেলৰ ৰিজাল্ট ওলাব, মই প্ৰতিটো জাতি জনগোষ্ঠীকে ৰিজাল্ট চিটখন দিম, যাতে আমি বুজি পাওঁ যে আমি ক'ত থিয় হৈ আছো। আৰু আপোনালোকে যদি চাই, মই এটাও ডাঙৰ কৰি কোৱা নাই, 350ৰ পৰা 400 মেডিকেল চিট অকল আজিৰ দিনত নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে লৈ গৈ আছে। কাৰণ তেওঁলোকক বেকআপ দিবৰ কাৰণে আজমলৰ দৰে ডাঙৰ কোচিং চেণ্টাৰ খুলিছে। আজমল হওক, USDM হওক, প্ৰায় 10টা কোচিং ইনষ্টিটিউট তেওঁলোকৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে নিৰ্মাণ হৈছে। আমাৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে একো হোৱা নাই। আমি আলোচনা কৰি আছো, আমি চুক্তি কৰি আছো, আমি 10 বছৰ
এই কামবিলাক কৰি আছো কিন্তু মেডিকেলত পঢ়া ল'ৰাৰ সংখ্যা বঢ়া নাই ইঞ্জিনিয়াৰিঙত ল'ৰাৰ সংখ্যা বঢ়া নাই এচিএছত ল'ৰাৰ সংখ্যা বঢ়া নাই আৰু যেতিয়া একো নাবাঢ়ে তেতিয়া মুখ্যমন্ত্ৰীক আহি কম যে দুটা আমাক কোটা দি দিয়ক মই ভাবো যে তেনেকে হলে আমি জাতিটোৰ বৰ পীড়াখনো আমাৰ মাজৰ পৰা কোনোবাই লৈ যাব সেইকাৰণে আজিৰ এই অনুষ্ঠানত মই আহ্বান জনাম বাকি সকলো কৰি থাকক কিন্তু লগত যে আমাৰ চোকা ল'ৰাখিনিক আইডেন্টিফাই কৰি প্ৰতি বছৰে এচিএছত 10 জন আমি প্ৰশাসনিক বিষয়া কৰিম 50টা মেডিকেলত ল'ৰা ছোৱালীক আমি চিট দিবৰ কাৰণে প্ৰচেষ্টা কৰিম 20টা ইঞ্জিনিয়াৰ কৰিম 2 জন আইআইটিত যাব 50 জন পলিটেকনিকত পঠাম এইখিনি যদি আমি গোটেই কেইটা জাতীয় অনুষ্ঠানে লগ হৈ কৰিব পাৰো আমাক কোনেও ৰখাব নোৱাৰে সেক্ৰেটাৰিয়েটৰ প্ৰত্যেকখন টেবুলে আপোনালোকৰ মানুহ হ'ব আপোনালোকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব নালাগে আপোনালোকৰ নিজৰ বিষয়ে আপোনালোকৰ কাম কৰি দিব মেডিকেলত ট্ৰিটমেন্টৰ কাৰণে কাকো ফোন কৰিব নালাগে আপোনালোকৰ নিজৰ ডক্টৰে আপোনালোকক ঠিক কৰি দিব ৰাস্তাৰ কাৰণে কাকো ক'ব নালাগে নিজৰ ইঞ্জিনিয়াৰ এস্টিমেট বনাই গোটেই কাম কৰি দিব তাৰ বাবে আমি সাজু হ'ব লাগিব আজি এটা ভাল দিন নতুন শুভাৰম্ভণি হ'ব মই আশা কৰিম এই অনুষ্ঠানটোৰ পৰাই জ্ঞানৰ পূজা কৰা জ্ঞানৰ পূজাৰী নিৰ্মাণ হওক আন্দোলনৰ পূজাৰী নহয় জ্ঞানৰ পূজাৰী নিৰ্মাণ হওক তাকে কামনা কৰি